নমস্কাৰ দোস্তো, আই এম বেক। আজি মই আপোনালোকৰ লগত বেছি সময় কথা নাপাতোঁ, মাত্ৰ এটা টপিকৰ ওপৰত 1 মিনিট কথা পাতিম। 1 বছৰৰ মূৰত মই আজি পুনৰ ইউটিউবত খোজ দিছোঁ। দুদিন আগত মই এটা শ্বৰ্টছ ভিডিঅ' দিছোঁ, কিন্তু আকৌ এতিয়া মই সদায় নহ'লেও সপ্তাহত 3টাকৈ ভিডিঅ' দিব চেষ্টা কৰিম। যি 2 বছৰত মই HS ফাইনেল ক্লিয়াৰ কৰিলোঁ, এতিয়া মোৰ ৰিজাল্টলৈ অপেক্ষা কৰি আছোঁ আৰু এতিয়া আপোনালোকৰ মাজত মই বিভিন্ন তথ্য সমৃদ্ধ বস্তু আপোনালোকক দিবলৈ মই চেষ্টা কৰিম। গতিকে আপোনালোকে মোক ছাপোৰ্ট কৰক আৰু আপোনালোককো মই কিবা এটা দিবলৈ চেষ্টা কৰিম। বহুত বহুত ধন্যবাদ। আজিৰ এই বিশেষ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। নমস্কাৰ দোস্ত, কি হ'ব যদি চীন, পাকিস্তান নাইবা অন্য কোনো দেশে ভাৰতৰ ওচৰত পাৰমাণৱিক আক্ৰমণ কৰে? এই ক্ষেত্ৰত ভাৰতৰ নীতি একদম স্পষ্ট, নো ফাৰ্ষ্ট ইউজ। তেন্তে ভাৰতে জল, স্থল আৰু আকাশ তিনিও দিশৰ পৰা প্ৰত্যুত্তৰ দিব। কাৰণ ভাৰত এতিয়া এখন নিউক্লিয়াৰ ৰাইট দেশ, অৰ্থাৎ ভাৰতৰ ওচৰত মাটিৰ পৰা, পানীৰ তলৰ পৰা, আকাশৰ পৰাও পাৰমাণৱিক মিছাইল মাৰিব পৰা ক্ষমতা আছে। ভাৰতৰ প্ৰত্যুত্তৰ ইমান মেচিভ হ'ব যে সেই আক্ৰমণকাৰী দেশখনৰ হয়তো অস্তিত্বই পৃথিৱীৰ পৰা নাইকিয়া হৈ যাব পাৰে। পাৰমাণৱিক যুদ্ধ কোনো খেল নহয়, ই সমগ্ৰ বিশ্বৰ বাবে এক মহাবিপদ। সেয়ে ভাৰতৰ বাৰ্তা স্পষ্ট, শান্তি প্ৰথম। কিন্তু যদিহে আমাক আক্ৰমণ কৰা হয় তেন্তে আমাৰ প্ৰত্যুত্তৰ হ'ব অনিবাৰ্য।